ছাত্ৰ ছাত্ৰীসকল, আমি আজি আন এটি বিষয় আলোচনা কৰিম। অসমীয়াৰ আন এটি পাঠ আমি আলোচনা কৰিম। সেইটো হৈছে আমি ছাত্ৰ ছাত্ৰীসকলে আমাৰো পঢ়া শুনাৰ লগে লগে আন কিছুমান আনুষংগিক কাম থাকে। এতিয়া সাহিত্যিক এজনৰ আমি সাহিত্যিক জীৱন, কৰ্মচাৰী এজনৰ তেওঁলোকৰ চাকৰি জীৱন, আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ কি জীৱন থাকিব? আমাৰো এটা কিবা নিশ্চয় ছাত্ৰ ছাত্ৰীসকলৰ সেই সময়ত কিবা এটা নিশ্চয় নাম আমি পাম। কি নাম পাম? যে ছাত্ৰ ছাত্ৰীসকলৰ ছাত্ৰ জীৱন। ইয়াৰ লগত আন এটা আমাৰ আছে যে আৰু এটা বস্তু আছে, আমি পঢ়া শুনাৰ উপৰিও ছাত্ৰসকলে ছাত্ৰ জীৱনত সমাজ সেৱা কৰিব পাৰে। গতিকে এনেকুৱা এটা পাঠ আমাৰ লিখিছে প্ৰবন্ধকাৰ সাহিত্যিক ডিম্বেশ্বৰ দেৱদেৱে লিখিছে। তেখেতৰ জন্ম হৈছিল শিৱসাগৰত। তেওঁ এটি আমাৰ পাঠ্যপুথিত আছে ছাত্ৰ জীৱন আৰু সমাজ সেৱা। এই বিষয়ে আজি আলোচনা কৰিম। আমি ছাত্ৰ ছাত্ৰীসকলে কেৱল মাত্ৰ যে আমি পাঠ্যপুথি যিটো পঢ়া আছে সেইটো পঢ়িলেই যে আমাৰ কেৱল পাঠ্যপুথিৰ যিটো পঢ়া শুনা মুখস্থ কৰি আমি লিখিলেই যে কিবা এটা হ'ব, এইটো কেতিয়াও নহয়। আমি কেৱল আমি পাঠ্যপুথিৰ পঢ়াবোৰ মুখস্থ কৰিছোঁ আৰু লিখিছোঁ, সেইটোৱে পঢ়া নহয়। ইয়াৰ মাজেদি আমাৰ সমবিকাশ হ'ব লাগিব, বিকাশ হ'ব লাগিব। ছাত্ৰ ছাত্ৰীসকলে জীৱনত পঢ়া শুনাৰ মাধ্যমেৰে কেনেকৈ নিজকে এজন সৰ্বাংগ সুন্দৰ মানুহ হিচাপে নাইবা কৰ্মক্ষম মানুহ হিচাপে নিজকে গঢ়ি তুলিব পাৰে, সেই বিষয়ে ইয়াত লিখিছে যে ছাত্ৰ জীৱন শিক্ষাৰ সময়। শিক্ষা বুলিলে সুধা লিখা পঢ়া কৰিব পৰাকে নুবুজায়। শিক্ষাৰ বিষয়ৰ সীমা নাই। আমি জন্মৰ দিনৰ পৰাই জন্মাৰ লগে লগে আমি শিকিব ধৰোঁ। যেতিয়াই আমি মাকৰ গৰ্ভৰ পৰা অলপ ঘনিষ্ঠ হওঁ তেতিয়াই আমি হাঁহিব, কান্দিব, ভোক লাগিলে কান্দিব, এনেকুৱাবোৰ হাত ভৰিবোৰ জোকাৰি দিয়া, এইবোৰ আমি শিকিব ধৰোঁ। গতিকে শিক্ষাৰ কোনো সীমা নাই আৰু গোটেই আজীৱন আমি বিভিন্ন শিক্ষা গ্ৰহণ কৰিব লাগে। আমি যিমান দিন পৃথিৱীত থাকোঁ নিশ্চয় নতুন নতুন বস্তু আমি শিক্ষা গ্ৰহণ কৰোঁ। নতুন দেখিলে সেইটো দেখি শিকো। নতুন বস্তু এটা ওলালে, ধৰা আজি এটা মোবাইল ওলাইছে, সেই সম্পৰ্কেও আমি শিকিব লাগে যে এইটো কেনেকৈ মোবাইলটো হেণ্ডেল কৰিব পৰা যায়, কেনেকৈ কি কৰিব পৰা যায়। গতিকে আমি সময়ৰ লগে লগে সকলোবোৰ বস্তু আয়ত্ত কৰিব যিটো জানো। এজন সাৰ্থক মানুহ হ'ব লাগিলে সাংসাৰিক জীৱনত কি কি উপায়েৰে আমি কৃতকাৰ্য কৰিব পাৰোঁ, এই সম্যক জ্ঞান আহৰণকে আমি শিক্ষা বুলি ক'ব পাৰি। ছাত্ৰ জীৱনত আমি এইবিলাক কথাকে শিকিব লাগিব। লিখকে এষাৰ কথা কৈছে যে পঢ়াই পঢ়ে ৰয়ে প্ৰাণ, এই দিনিয়ে নিশ্চিন্তে আন। এই নীতিবচনত পঢ়া মানে ভাষৰ দৰে দুটা কথা আমি কিতাপৰ আৰকে নুবুজায়। পঢ়া কথাই শিক্ষা লাভ কৰা বিস্তৃত এটা অৰ্থ, বহুল অৰ্থ বুজাইছে যে আমি কেনেকৈ পঢ়া শুনা কৰিব পাৰোঁ। কেৱল আমি মুখস্থ বিদ্যা কৰিয়ে যে পৰীক্ষাত লিখিম, পাছ কৰিম আৰু এনেকৈ যাম, এইটো নহয়। আমি সঁচা অৰ্থত কি কৰিব লাগিব যে আমি পঢ়া শুনা ভালকৈ কৰিব লাগিব আৰু তাৰ বাবে আমাক পৰিয়ালৰ পৰা পঢ়াৰ বয়সত ছাত্ৰ জীৱনত বিভিন্ন ঘৰুৱা যিমান কামৰ যদি বেছিকৈ বেমেজালি জাপি দিয়া হয় তেতিয়াহ'লে নহ'ব। যেনেকৈ পঢ়াই শিক্ষকে পঢ়োৱাৰ সময়ত একাগ্ৰতাভাৱে পঢ়াব লাগিব। আমি পঢ়াৰ সময়ত একান্ত মনেৰে একাগ্ৰতাৰে পঢ়িব লাগিব, মনোযোগ দি পঢ়িব লাগিব। তেতিয়াহে আমি আচল অৰ্থত পঢ়া শুনা লাভ কৰি ভাল মানুহ হ'ব পাৰিম, হয়নে নাই? গতিকে এনেকৈ আগবাঢ়িব লাগিব যে পঢ়া শুনাৰ মাধ্যমত আমি কেনেকৈ বাকী বস্তুবোৰ আয়ত্ত কৰিম। ছাত্ৰ জীৱনত আমি বহু কথাই আয়ত্ত কৰিম, কিন্তু আমাৰ বিভিন্ন কামত যাতে আমাৰ ছাত্ৰৰ যিটো শিক্ষা গ্ৰহণ কৰাৰ শক্তি এইটো যাতে নষ্ট হৈ নাযায়, লগ নাপায়, এইটো যাতে বাধাগ্ৰস্ত নহয়, তাৰ প্ৰতি সদায় থাকিব লাগিব। গতিকে আমি নিশ্চিন্তভাৱে আমি উন্নতি কৰিব পাৰিম, কিন্তু আন ঘৰুৱা বেমেজালি বা ৰাজহুৱা বা সামাজিক বহু দায়িত্ব আমি সেই সময়ত মূৰ পাতি ল'ব নালাগিব। এই কথা মোৰ নহয়, এই কথা সকলোৰে বা আমাৰ লিখক নেওগদেৱেও এই কথাকেই কৈছে। গতিকে আমি এনেকৈ লোৱাটোহে উচিত হ'ব। পঢ়া শুনাৰ লগে লগে আমি জ্ঞান অৰ্জন কৰিব লাগিব। শাৰীৰিক, মানসিক, নৈতিক, আধ্যাত্মিক আদি বিভিন্ন কথাবোৰ অনুশীলন কৰিব লাগিব, চৰ্চা কৰিব লাগিব।
ছাত্ৰজন শিক্ষা জীৱন্ত সংসাৰৰ বিষয়ে শিকা জীৱন্ত সংসাৰৰ বিষয়ে শিকা কমাৰ হালত পঢ়িবলৈ হ'লে আগতে জুই হালত পঢ়ি চাব লাগিব। সাঁতুৰিবলৈ শিকিব লাগিলে আমি পানীত নামিব লাগিব। পানীত ননমাকৈ এটা শিক্ষা কেতিয়াও হ'ব নোৱাৰে। সেইকাৰণে লিখকে কৈছে যে আমি এনেকুৱা শিক্ষা ল'ব লাগিব যিটোৰ পৰা আমাৰ নিবনুৱা বনোৱা কৰি লয়, কৰ্মত মানুহ কৰি ল'ব পাৰে, যাতে আমি গোটেইখিনি কাৰ্য সিদ্ধি কৰিব পাৰোঁ। এতিয়া আমি খেতিয়ক হ'ব লাগিলেও খেতি পথাৰত ননমাকৈ, কঠীয়া তুলি ননমাকৈ কেতিয়াও আমি কৰ্মত সেই শিক্ষা লাভ কৰিব নোৱাৰিম। গতিকে আমাৰ কুমাৰৰ এতিয়া জুইশালত যদি কিবা বনাব লাগে, লোহা পিটি তাৰ পৰাহে কুমাৰে বনাব পাৰে। জুইশালৰ তাত নিশ্চয় জ্ঞান থাকিব লাগিব। গতিকে কিছুমান বস্তু যদি আমি ব্যৱহাৰ নকৰোঁ, যেনেকৈ মামৰে খাব এটা বস্তু মামৰে ধৰিব, তেনেকৈ আমাৰ অভ্যাস বা আমাৰ যিটো অভ্যাস বা যিটো চেষ্টা বা চৰ্চা, এইটো সদায় কি থাকিব লাগিব, আমাৰ আয়ত্তত থাকিব লাগিব, কৰি থাকিব লাগিব। তেতিয়াহে আমাৰ এই শিক্ষাৰ সময়ত উন্নতি হ'ব। আমাৰ বৰ্তমান শিক্ষা ব্যৱস্থাত লিখকে কৈছে যে দোষ আছে, কিছুমান দোষ আছে। আমি কেৱল এনেকুৱা আমাৰ শিক্ষা কেৱল পাঠ্যপুথিৰ শিক্ষাই, কেৱল মুখস্থ বিদ্যা নহয়। আমি এই শিক্ষা যদি লৈ কাৰ্যত পৰিণত কৰিব নোৱাৰোঁ, বাস্তৱত যদি ৰূপায়ণ কৰিব নোৱাৰোঁ, তেতিয়াহ'লে এইটো দোষ থকা শিক্ষা বুলি ক'ব লাগিব। মাক বাপেকে কেৱল ল'ৰা ছোৱালীক কৈছে যে তহঁতে পঢ়া শুনা কৰ, প্ৰথম বিভাগ লাভ কৰ বা তাতকৈ বেছি শতকৰা নম্বৰ লাভ কৰ, ডাক্তৰ ইঞ্জিনিয়াৰ এনেকুৱা কথা হয়তো বহুতে ভাবে, কিন্তু সেই কথাই নহয়। আচলতে হৈছে পৰীক্ষাত উত্তীৰ্ণ হ'ব লাগিব, তাৰ লগে লগে আমাৰ বাস্তৱিক ব্যৱহাৰিক জ্ঞান থাকিব লাগিব। আমাৰ ব্যৱহাৰিক জ্ঞান থাকিলেহে আমি আচলতে পঢ়া শুনা কৰি ভাল মানুহ হ'ব পাৰিম। সেইবাবে পঢ়াশালীয়ে দেখি কচৰতৰ শিক্ষা কৰিব লাগিব। একোটা পেন্দুকণা লৰাই পুৱাই কৰ পৰাই পইতাই এমুঠিগিলি ৫-৬ মাইল পৰ্যন্ত বাট খোজকাঢ়ি আহি দিনৰ দিনটো এটা ঠেক ঘৰত সোমাই থাকি লিখা পঢ়া কৰাৰ পাছত যেতিয়া সিহঁতৰ পেটে কল ওলাবলৈ ধৰে, তেতিয়াহে তেওঁলোকৰ পৰিল ব্যায়ামৰ চৰ্চাৰ পাল। নাইবা ৪-৫০০ ল'ৰাৰ ভিতৰত ১১টা-২২টা ল'ৰাই ফুটবল ক্ৰিকেট খেলিলে, সেয়া হ'লে সৰু স্কুলৰ ব্যায়ামৰ চৰ্চাৰ যাওক। আৰু ইয়াতকৈ আচৰিত কথা, এটা ল'ৰাই ব্যায়ামৰ নামত হাত ভৰি ভাঙি ফুটবল ক্ৰিকেট খেলিব, নাইবা দম মাৰি বাট খোজ কাঢ়িব, কিন্তু নিজৰ বাৰীত খৰিচাল মাৰিবলৈ বা খৰি এডাল বুটলি আনিবলৈ টান পায়। এইটো কিয় কৈছে যে আমাক কি কৈছে যে ইয়াৰ এটা শব্দ কৈছে যে পেন্দুকণা। পেন্দুকণা মানে কি হৈছে আমাৰ ইয়াত লিখকে কৈছে নিচেই সৰু। পেন্দুকণা মানে কি কৈছে ইয়াত যে নিচেই সৰুৰ কথা এটা কৈছে, যে আমি যদি সৰুতে কি কৰো, যে আমি কেৱল মাত্ৰ ঘৰৰ যিটো শিক্ষা ব্যৱস্থাত কেৱল বা আমাৰ বিদ্যালয়ৰ শিক্ষা ব্যৱস্থাত কেৱল যদি আমি শুদ্ধকৈ লিখিব পঢ়িব জানো, তাৰ যদি ব্যৱহাৰিক আমাৰ জ্ঞানটো নাহে, তেতিয়াহ'লে আমাৰ বহুত অসুবিধা আহি পৰিব। আমি শৰীৰ চৰ্চা কৰা বা বহু দূৰলৈ কিবা গৈ খেল ধেমালি উপভোগ কৰা বা খেলিব যোৱা বা দিনটো স্কুলত অহাৰ পিছত ৫-৬ মাইল অহাৰ পিছত দিনটো ক্লাছ কৰাৰ পিছত যদি যেতিয়া ভোক লাগিব, তেতিয়া যদি পেটৰ ভোকত আমি যোগাসন শিকোঁ, শৰীৰ চৰ্চা কৰোঁ, তেতিয়াহ'লে আমাৰ ক্ষতি হ'ব। গতিকে আমি কি কৰিব লাগিব, যে সময়ত যিটো সময় নিৰ্ধাৰিত সময়ত এইবোৰ কৰিব লাগিব আমাৰ শিক্ষা ব্যৱস্থাত। আৰু কি কৰিব লাগিব, যে আমি কেৱল পঢ়াটো জানিলে নহ'ব, তাৰ বানান কি আছে গোটেইবোৰ জানিলে নহ'ব, কিন্তু আমি এইটোও শিকিব লাগিব যে দুখীয়াক মৰম কৰিবা, কেৱল বানান কি হ'ব, শাৰীটো কি হ'ব, বাক্যটো কি হ'ব জানিলে নহ'ব, কিন্তু সেই কথা অৰ্থ আমি লগে লগে জানিব লাগিব। গতিকে লিখকে আমাক বাস্তৱিক পঢ়াৰ কথা কৈছে, কিন্তু কেৱল মাত্ৰ যদি আমি মুখস্থ বিদ্যা কৰি ডাঙৰ মানুহ হ'ব খোজো, চাকৰিমুখী হ'ব খোজো, তেতিয়াহ'লে সেই শিক্ষাই আমাৰ ইমান লাভজনক নহ'ব। এনেবিলাক আমাৰ শিক্ষাৰ দোষ বিলাপ বা মাৰ্কিন আদি উন্নত স্বাধীন শিক্ষাত এনেবোৰ চকুত পৰাটো দেখিব পোৱা নাযায় বুলি আমাৰ লিখকে কৈছে, যে আমি উচ্চ শিক্ষিত হৈ আমি কি কৰিব পাৰিব লাগিব, এইখিনি কথা আমি জানিব লাগিব। দুখীয়া কত কৰিবা বুলি পঢ়িলেই বিষয়ত শিক্ষা পোৱা নহ'ল, হাতে কামে সেইটো আমি কৰিব পাৰিব লাগিব।
আমাৰ সহপাঠীসকলৰ লগত আমি কেনেকৈ মিলিব লাগিব সেই কথা জানিব লাগিব। গতিকে আমাৰ সহযোগিতা বা দেশ কৃতজ্ঞতা শিক্ষা কৰিবৰ সুবিধা নাই, কিন্তু নাই বুলি হাত সাৱটি আমি বহি থাকিলেও নহ'ব। আমি ডেকাসকল যিসকল আমি ছাত্ৰ ছাত্ৰী আছোঁ তেওঁলোকে কি কৰিব লাগিব, সমাজখনৰ যিসকল মানুহ আমাৰ বহু কথা নাজানে তেওঁলোকক আমি আগুৱাই নিবলৈ যত্ন কৰিব লাগিব। তেওঁলোকক আমি ভাল শিক্ষা নাপালেও তেওঁলোকক যিখিনি পাৰোঁ আমি বুজাই দিব লাগিব। আজি ছাত্ৰ কালি নাগৰিক, দেশৰ নাগৰিক কৈছে ছাত্ৰসকল দেশৰ ভৱিষ্যত আশা ভৰসাৰ কলি। এই কলি বিকশিত হৈ ফুল তাৰ পাছত ফল হ'ব, তেতিয়াই আমি তাক কি কৰিব পাৰে, ফল ফুল হ'লেহে আমি তাক যোগ্য বুলি বিবেচনা কৰিম। কিন্তু তাৰ আগতে যদি আমি ফুলটো নোহোৱাতে কাঁইটকলিতে যদি পূজাৰ বাবে পূজাৰ উপচাৰ হিচাপে তাক ব্যৱহাৰ কৰিব খোজো তেতিয়াহ'লে বেয়া হ'ব। ঠিক এনেকৈ ল'ৰা ছোৱালীবোৰকো আমি উপযুক্ত হ'লেহে তেওঁলোকক আমি কি কৰিব লাগিব, উচিত শিক্ষা দিয়াৰ কাৰণে ব্যৱস্থা ল'ব লাগিব। তেতিয়াহে তেওঁলোকে দেশৰ সেৱা সমাজৰ সেৱা কৰিব পাৰিব, অন্যান্য কামত কৰিব পাৰিব, ঘৰ সংসাৰৰ দায়িত্ব সম্পূৰ্ণকৈ ল'ব পাৰিব। কিন্তু তাৰ আগতে যদি তেওঁলোকক কোৱা হয় তেতিয়াহ'লে কি হ'ব, দেশৰ বাবে হ'ব এইটো অমংগল, মহা অমংগল বুলি লিখকে কৈছে। গতিকে এইটো কৰিব পৰা নাযাব। তেওঁলোকক পোহৰলৈ ওলাবলৈ দিব লাগিব, চেচুকত ডেম দেউকা কৰি ৰাখিলে নহ'ব। আকৌ কৈছে যে তেওঁলোকক ডেম দেউকা বা চেচু ৰং নপৰা আৰু জেকা ঠাই হোৱা আমি ৰসাল বা ক্ষুদ্ৰ গছ হিচাপে বিজলুৱা সৰু সৰু এলুৱৈ জাতৰ ক্ষুদ্ৰ বিজলুৱা গছ এনেকে ক'তবা আমি আবদ্ধ কৰি ৰাখিলে নহ'ব। তেওঁলোকক উপযুক্ত বয়সত উপযুক্ত আমি শিক্ষা দিব লাগিব বা উপযুক্ত কাম কৰিব দিব লাগিব। কাৰ্যকৰী শিক্ষাৰ ঠাই স্বৰূপে আমাৰ ছাত্ৰসকলে সম্প্ৰতি গাঁৱতে নিজৰ কাৰ্যক্ষেত্ৰ বাছি লাগিব। লিখকে কৈছে যে আমাৰ কৰ্মক্ষেত্ৰ ক'ত হ'ব, আমি গাঁৱতে বাছি ল'ব লাগিব। গাঁওখনতেই বহুত কথা আমি শিকিব লাগিব। গাঁওখনতেই আমি বহু নিজৰ ৰাস্তা নিজে উলিয়াব লাগিব। সেইকাৰণে ইয়াত কৈছে এই 20 শতিকাৰ মাজভাগতো আমাৰ দেশত অজ্ঞানতাই নিৰ্বিবাদে ৰাজত্ব কৰিছে। ইয়াতকৈ আৰু ধিক্কাৰৰ কথা কি হ'ব পাৰে। আজি স্বাধীন আৰু উন্নত দেশৰ ইয়াত 300-400 বছৰ আগে যি অৱস্থাত আছিল, আজি আমাৰ গাঁৱৰ এতিয়াও এনেকুৱা অৱস্থাত আছে। গাঁওবোৰত এতিয়াও কুসংস্কাৰ আছে, অন্ধবিশ্বাস আছে। গাঁওবোৰত এতিয়াও বহু কথা আমি বহু মানুহ শিক্ষাৰ অভাৱতেই হওক বা বিভিন্ন কাৰণতেই হওক আমি বুজি পোৱা নাই, হয় নে নাই? গতিকে আমি কি কৰিব লাগিব যে সমাজখনৰ ছাত্ৰসকলে আগৰ শিক্ষাৰ যিটো অভাৱ আছিল আজিৰ শিক্ষাৰে পূৰ কৰি আগুৱাই লৈ যাব লাগিব, যাতে গাঁওখনৰ আমাৰ সমাজ ব্যৱস্থা আমাৰ পৰাই যাতে বহু কথা মানুহে শুনিব পৰা হয় বা কুসংস্কাৰ এইবোৰ যাতে যায়, মানুহৰ অন্ধবিশ্বাসবোৰ যাতে দূৰ হয়, এনেকৈ আমি আগুৱাই যাব লাগিব। ছাত্ৰসকলে গাঁৱত সোমাই নিজে নিজ ঘৰে ঘৰে গাঁৱে গাঁৱে অশিক্ষিত লোকসকলৰ এই বিষয়ে চকু মুকলি কৰিব লাগিব। আমি ডাঙৰসকলক তেওঁলোকক ভাল সন্মান ৰাখি ক'ব লাগিব। সেইবুলি আমি ছাত্ৰ অৱস্থাতে জ্ঞান দিব পৰা, বহুত কথা জানিব পৰা বুলি দেখুৱালে নহ'ব। তেওঁলোকক ভালকৈ অনুৰোধ কৰি বা বুজাই দিব লাগিব যে যুগখন পৰিৱৰ্তন হৈছে, আমি অন্ধবিশ্বাস আদিবোৰ আঁতৰ কৰিব লাগিব, অজ্ঞানতা দূৰ কৰিবলৈ যত্ন কৰিব লাগিব আৰু আমাৰ মাজৰ পৰা কুচুৰ কপট গুচাবলৈ লাগিব। এইবোৰ কথা আমি মানুহক বুজাব লাগিব। কিবা বেমাৰ আজাৰ, জ্বৰ হ'লে, মেলেৰিয়া হ'লে, টাইফয়েড হ'লে, কি হ'ল, পৰীক্ষামূলকভাৱে এইবোৰৰ আমি চিকিৎসা কৰিব লাগিব। তাকে নকৰি যদি গাঁৱলীয়া বেজৰ ওচৰলৈ লৈ যোৱা হয়, মেলেৰিয়া হ'লে যদি তাৰ বিভিন্ন মন্ত্ৰ মতা পানী বা ঔষধ বা বেজৰ ঔষধ দি থকা হয়, ভূতে ধৰা বুলি কোৱা হয়, তেতিয়াহ'লে নিশ্চয় বেমাৰ বেছি হ'ব, জ্বৰৰ ঔষধ ঘৰত দিয়া হ'ব। গতিকে আমি তাৰ পৰিৱৰ্তন বিচাৰিব লাগিব আৰু গাঁৱত এনেকুৱা কৰিব লাগিব। উদাহৰণস্বৰূপে আজি কি হৈছে, আমাৰ মাজত এটা জটিল বেমাৰৰ মহামাৰী আজি এটা সৃষ্টি হৈছে বা আমাৰ তাৰ লগত যুদ্ধ কৰিব লগা হৈছে সমাজখনে, দেশখনে, বিশ্বখনে, মানৱ জাতিটোৱে, হয় নে নাই? কি বেমাৰ? আজি আমাৰ কৰোনা বেমাৰে গোটেই বিশ্বখন ছানি ধৰিছে। এই সময়ত যদি কোনোবাই সামাজিক দূৰত্ব, শাৰীৰিক দূৰত্ব বা মুখত যদি মাস্ক পিন্ধা, মুখ ঢাকি ৰখা কাপোৰ ব্যৱহাৰ নকৰে, তেতিয়াহ'লে আমি যিসকল ছাত্ৰ ছাত্ৰী আছো নিজেও ব্যৱহাৰ কৰিব লাগিব। গাঁৱৰ মানুহবোৰক যিসকলে শিক্ষাৰ
অলপ অভাৱ বা বুজি নাপায় তেওঁলোকক বুজাব লাগিব বা কেনেকৈ হাত ধুব লাগে, চেনিটাইজ কৰিব লাগে, হাত পৰিষ্কাৰ কৰিব লাগে, এই বিষয়ে আমি কেনেকৈ হাত ধুব লাগে, কেনেকৈ চেনিটাইজ কৰিব লাগে, এইবোৰ দেখুৱাই দিয়াটো ছাত্ৰ হিচাপে আমাৰ দায়িত্ব সমাজখন। তেতিয়াহে আমাৰ সমাজখন উন্নতি হ'ব। আমি ক'ব লাগিব যে গাঁৱৰে আদিতে আমাৰ গাঁও আছিল আৰু গাঁৱৰ পৰাই কি হৈছিল, আমাৰ এখন নগৰৰ সৃষ্টি হৈছিল। গতিকে নগৰৰ জনক জননী আমাৰ হ'ল জনক জননী আমাৰ গাঁও। গাঁৱে মাতৃস্বৰূপে নগৰক জন্ম দি পিতৃস্বৰূপে পালন কৰিছে। কিন্তু এই গাঁওখনত আজি যদি আমাৰ বহুত অসুবিধা থাকিয়ে যায় তেতিয়াহ'লে নহ'ব। খেতিয়ক জাতিটো এবাৰ ধ্বংস হ'লে তাক আমি আকৌ দুনাই নাপাম। গতিকে গাঁও উন্নতি কৰিবলৈ হ'লে খেতি বাতি, শিক্ষা, গাঁৱৰ লোকসকলক নিজ সন্মান দায়িত্বৰ কথা সোঁৱৰাই দিয়া, আমি বিভিন্ন যিবোৰ বৈজ্ঞানিক দৃষ্টিভংগীৰে আমি থাকিব পৰা যায়, জীৱনৰ মানদণ্ড উন্নত হয়, সেইবোৰ কৰিব লাগিব। আৰু সেইটো কৰিলে আমাৰ হ'ব এইটো মানৱ সেৱা আৰু নৰ সেৱাই প্ৰকৃত নাৰায়ণ সেৱা বুলি আমাৰ লিখক দিব্যেশ্বৰ দেৱদেৱে কৈছে। গতিকে আমি সমাজখনক কেনেকৈ দোষমুক্ত কৰি সমাজখনৰ যিটো আমাৰ পুৰণিকলীয়া আমাৰ শিক্ষা গ্ৰহণৰ ব্যৱস্থা তাত নিশ্চয় আজি পৰিৱৰ্তন হৈছে। গতিকে আমি এই পৰিৱৰ্তনৰ লগত খোজ মিলাব লাগিব। কেৱল কিতাপৰ পাঠ্যপুথিৰ মুখস্থ বিদ্যাই নহয়, সেইটো কয় মুখস্থ বিদ্যাৰে কণ্ঠস্থ কৰি লিখিলে নহ'ব, তাৰ লগে লগে আমি কি জানিব লাগিব যে পঢ়া শুনাবোৰ কৰি আছোঁ, তাৰ লগে লগে আমি সমাজৰ বিভিন্ন কথা শিকিব লাগিব, সমাজখন সংস্কাৰ কৰা শিকিব লাগিব। আৰু সমাজখন যেতিয়া সংস্কাৰ কৰিম, সমাজখনৰ কাৰণে যেতিয়া আমি ভাল কাম কৰিম, সেইটোৱে হ'ব আমাৰ সমাজ সেৱা। গতিকে আমি সকলোৱে মিলি এই সমাজ সেৱা কৰিলে নিশ্চয় সমাজখনৰ শিক্ষাৰ প্ৰসাৰ বাঢ়িব আৰু আমাৰ যিটো কেৱল মুখস্থ বিদ্যাৰ ঠাইত আমাৰ ব্যৱহাৰিক শিক্ষা আহিব। সমাজৰ আমি গাঁও অঞ্চলবোৰত থাকি মেলি গাঁও অঞ্চলবোৰত যেতিয়া আমি সৰ্বাংগ সুন্দৰ কৰিম, তেতিয়া সেই গাঁৱৰ পৰাই চহৰৰ সৃষ্টি হৈছে আৰু চহৰতো তেতিয়াহ'লে আমাৰ উন্নতি হ'ব। গাঁৱৰ উন্নতি হ'লে চহৰতো উন্নতি হ'ব আৰু গাঁৱৰ যিবোৰ আগৰ ঋষিমুনিৰ গাঁও, সেই গাঁওবোৰ প্ৰকৃতপক্ষে আদৰ্শ গাঁও হিচাপে থাকিব। আজি আমি ছাত্ৰ জীৱন আৰু সমাজ সেৱা পাত্ৰীৰ মূল কথাখিনি আলোচনা কৰিলোঁ। প্ৰশ্নসমূহ তাত দিয়া আছে তলত কিতাপত, তোমালোকে এইবোৰ ঘৰত প্ৰশ্নসমূহ লিখি পেলাই উত্তৰ লিখিবা। যদি কিবা ভুল ত্ৰুটি আছে তেতিয়াহ'লে আমি চাম, আকৌ প্ৰশ্নসমূহ অহা ক্লাছৰ শ্ৰেণীত আমি আলোচনা কৰিম। আজিলৈ থাকক, সকলোৱে বুজি পাইছে নহয়? ইয়াতে সামৰিছোঁ।